Hey guys, welcome to my another video. আপোনালোকে নিশ্চয় ভালে আছে আৰু ময়ো ভালে আছো। মেও মেও কি কি হৈছে হা ওলে সোনা কি হৈছে কি ও বেটা মা বেটা কি হৈছে কি হৈছে কি হৈছে কাম ভাল লোৱা নাই যে মোৰ ওচৰত আহি মেও 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 কৰি আছে। এতিয়া বাজিছে 11টা আৰু মোৰ ঘৰ মানে চাফা কৰিলোঁ, মোৰ ৰুমটো চাফা কৰি সাৰি চাৰি এতিয়া ৰান্ধিম। আজি মই খাৰৰ দাইল বনাম, মানে ৰঙালাওৰ পাত আৰু দাইল আৰু কঁঠালৰ গুটিটোৰে মই খাৰৰ দাইল বনাম। চ' আপোনালোককো দেখুৱাম কেনেকৈ বনাওঁ মই। কি আৰু এই লকডাউনত দেখুৱাবৰ কাৰণে বেলেগ একোৱেই নাই, সেইকাৰণে মই যি কৰোঁ আৰু তাকেই দেখুৱাম আপোনালোকক। বাহিৰতো যাব নোৱাৰোঁ, ঘৰতে মানে যিখিনি পাৰোঁ আৰু যি পাৰোঁ তাকে মই দেখুৱাম আপোনালোকক। এতিয়া ভিনদেউ আহিছে, মানে এনেই ফুৰিব আহিছে আৰু সেই ওচৰতে ঘৰ, আমাৰ ওচৰতে আহিছে, চাহ খালে, তাকে মই বহি অলপ কথা পাতি আছিলোঁ। এতিয়া ভাবিলোঁ যে নাই মই ভাতটো বহাই দিওঁ, দেৰি হৈ যাব নহ'লে 11টা বাজিলে। চ' ব'লক মই আপোনালোককো দেখুৱাওঁ কেনেকৈ মই বনাওঁ আৰু আপোনালোকেও চাই যদি ভাল পাই বনাব পাৰিব, হয়নে? ঠিক আছে ব'লক। লাও পাতৰ খাৰৰ দাইল বনাবৰ কাৰণে মই ইয়াতে লৈছোঁ লাও পাত, দাইল, কঁঠালৰ গুটি, জলকীয়া আৰু নহৰু 4-5 মই থেতেলি লৈছোঁ আৰু জলকীয়া আছে 5-6টামান। ইয়াতে মই প্ৰথমতে দিম মিঠাতেল, বেছি তেল নালাগে, অলপ দিলে হ'ব। তেলখিনি গৰম হৈ গৈছে, এইবাৰ মই ইয়াতে নহৰুখিনি দি দিম। নহৰুখিনি গল্ডেন ব্ৰাউন হোৱা কালাৰ হোৱালৈকে ভালকৈ এইখিনি ভাজি ল'ম। গল্ডেন ব্ৰাউন কালাৰ হৈ গৈছে, এতিয়া মই ইয়াতে শাকখিনি দি দিম। এইখিনি ভালকৈ মিক্স কৰি দিম। এইবাৰ ইয়াতে মই নিমখ দিম। নিমখটো আপোনালোকে আপোনালোকৰ সোৱাদ অনুসৰি দিব পাৰে। জলকীয়াখিনি দি দিম। এইবাৰ শাকখিনি অলপ টাইম মই ভাজি ল'ম। শাকখিনি যেতিয়া পানী ওলাই শুকাই যাব তেতিয়া মই তাত দাইলখিনি দি দিম। এয়া চাওক পানী ওলাইছে শাকৰ। এই পানীখিনি যেতিয়া শুকাই যাব তেতিয়া মই দাইলখিনি ইয়াতে দি দিম। এইটো দাইল একদম মানে ইজি হয় বনোৱা, আৰু এইটো মানে গৰম পৰিছে ন, ইমান গৰমত মানে এইটো দাইল খাবৰ কাৰণে বহুত ভাল, হেল্থৰ কাৰণে। চ' আপোনালোকেও বনাই খাব। গৰমত আপোনালোকে মানে এবাৰ হ'লেও, মানে সপ্তাহত এদিন হ'লেও খাবই খাৰৰ দাইল। আজি মানে বহুত গৰম, বহুতেই গৰম। চ' চাওক ইয়াতে শুকাই গৈছে। পানীখিনি শুকাই গৈছে, ইয়াতে মই এইবাৰ দাইলখিনি দি দিম। দাইলখিনি মিক্স কৰি ল'ম। ইয়াতে মানে একদম নামমাত্ৰ অকণমান হালধি দিম। হালধি নিদিলেও হয়, কিন্তু মই অলপ কালাৰটোৰ কাৰণে দিওঁ আৰু। এইবাৰ ইয়াতে মই কঁঠালৰ গুটিখিনি সেইখিনিও দি দিম আৰু এইখিনি ভালকৈ মিক্স কৰি ল'ম।
এইখিনি অলপ ভাজা ভাজা হোৱাৰ পিছত মই ইয়াতে এতিয়া পানী ঢালি দিম। এইখিনি ভাজা ভাজা হৈ গৈছে, এইবাৰ মই ইয়াতে পানী ঢালি দিম। অ মা, মই খাৰৰ মানে জোখটো নাজানো, সেইকাৰণে মাক মাতিছোঁ। কিমান দিব লাগে মায়ে দিব এইখিনি। ককা কলা নহয় আৰু মানে ভাবিছোঁ যে এইটো ককা কলা কলাৰ বটলত থোৱা হৈছে। এইখিনি এইটো কলৰ খাৰ হয়, এইখিনি ইয়াতে দি দিম। খাৰ মানে 5 চামুচমান হ'ব, চামুচেৰে জুখিলে 5 চামুচমান আপোনালোকে দি দিব। বেছি হ'লেও মানে ভাল নালাগে, কিবা এটা গোন্ধায়, সেইকাৰণে খাৰটো মানে মই নিদিওঁ, মাকে দিব দিওঁ। এইবাৰ হৈ গ'ল আৰু এইখিনি এইবাৰ হৈ থাকিব। এইখিনি মই ঢাকি দিম, এইবাৰ এইখিনি হৈ থাকিব। ইয়াতে খাৰৰ দাইল হৈ আছে, চ' মই ভাবিলোঁ এইখিনি ইমানবিলাক শাক বাচিছে, ৰঙালাওৰ পাত হয় এইটো, চ' মই ভাবিলোঁ এইখিনি ভাজি দিওঁ। মই ভাজিয়ে আছোঁ যেতিয়া মই আপোনালোকক দেখাই দিওঁ যে মই শাক কেনেকৈ ভাজোঁ। চ' মই শাক ভাজিবৰ কাৰণে 2টা শুকান জলকীয়া লৈছোঁ আৰু 4টা কেঁচা জলকীয়া আৰু 4-5 কোয়া নহৰু আৰু 1টা সৰু পিঁয়াজ লৈ পেলাই এইখিনি মই মানে লাগিব আৰু শাক ভাজিত। এইবাৰ আৰু মই কঁঠাল খাম বনাই মানে ভাত ৰান্ধি আৰু এনেকুৱা সৰু সৰু মানে সৰুবিলাকৰ কঁঠালটো খাই মই ভাল পাওঁ। ইপিনে মোৰ কেৰাহীটো গৰম হৈ গৈছে। এইটো শাকত মানে তেলটো অলপ বেছি লাগে, নহ'লে একদম তলিত লাগি যায় কেৰাহীটোত, সেইকাৰণে মই এইটো শাকত অকণমান তেলটো বেছিয়ে দিওঁ। ইপিনে মোৰ খাৰৰ দাইল হৈ আছে, ইপিনে মই শাক ভাজিম। ইয়াতে শুকান জলকীয়া 2টা দি দিম মই। এইবাৰ ইয়াতে নহৰুখিনিও দি দিম। নহৰুখিনি অকণমান ৰঙচুৱা হ'লে হৈ গৈছে। এতিয়া মই ইয়াতে পিঁয়াজ আৰু জলকীয়া কেইটা দি দিম। শাক ভাজিত বহুতেই পিঁয়াজ নিদিয়ে, কিন্তু মই মানে পিঁয়াজ দিলে ভাল পাওঁ আৰু খাই, সেইকাৰণে মই পিঁয়াজটো দিওঁ শাক ভাজিলে। ইয়াতে দাইলটো হৈ আছে। বেলেগ মই আৰু একো মছলা নিদিওঁ ইয়াতে, নিমখ আপোনাৰ সোৱাদ অনুসৰি দিব। পিঁয়াজখিনিও ভাজা হৈ গৈছে, এতিয়া মই ইয়াতে শাকখিনি দি দিম। এই অকণমান হ'ব কৈ থৈ এনেই ইমানবিলাক হৈছে। এইখিনি ভালকৈ মই মিক্স কৰি ল'ম। আৰু এইখনেৰে ঢাকি দিম। এইখন কাঁহী আছিলে, আব্বাই এনেকৈ মানে বনাই দিছে। মই যে কালি কেকটো বনাইছিলোঁ, আপোনালোকক এবাৰ দেখুৱাই আছোঁ কেনেকুৱা হৈছে। মই আৰু টেষ্ট কৰিও কৈ আছোঁ। সেইটো চাওক, কেকটো ইমান মানে চফ্ট হৈছে নহয়, একদম মানে চাওকচোন, একদম মানে স্পঞ্জি হৈছে পুৰা। এইটো খাম। চেনিটোও মানে একদম পাৰফেক্ট হৈছে, বেছিও হোৱা নাই মানে কমো হোৱা নাই, বহুত টেষ্টি হৈছে।
আপোনালোকে প্লিজ এবাৰ এনেকৈ বনাই চাব আৰু মোক কমেণ্টত ক'ব কেনেকুৱা লাগিছে। দাইলখিনিও বইল হৈছে। এইবাৰ এইখিনি মই ঘুটি দিম ঘুটনিডালেৰে মই ঘুটি দিম। এইবাৰ ইয়াতে মই আকৌ পানী দিম আৰু পিনে মোৰ শাকটোও হৈ আছে, শাক ভাজিখিনি হৈ গৈছে। খাৰৰ দাইল হৈ গ'ল আৰু ইয়াতে মাহঁতৰ কাৰণে কণী বইল দিছোঁ। হালধি যদি নিদিয়ে একদম বেছি বগা হৈ থাকিব, সেইকাৰণে আপোনালোকে অকণমান হালধি দি দিব। ঠিক আছে, মই এতিয়া গা ধুই আহোঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। 12টা বাজি গ'ল, মই গাটো ধুই আহোঁ, তাৰপিছত ভাত খাওঁতে আপোনালোকক লগ পাই আছোঁ। মই গা ধুই আহিলোঁ, এতিয়া ভাত খাব যাম। বৰষুণ দি আছে, বৰষুণ দিলেও মানে গৰমটো যে নকমেই। আমিও ভাত খাওঁ আৰু লিঅ'কো মাছ দিওঁ। লিঅ'ৰ খানা আহি আছে ন? কি আছে, মাছ খাবি? অ' মাছ খাব মাছ খাব। চয়া ভাত খাব আহিছোঁ। মই লৈছোঁ অমলেট, শাক ভাজি আৰু বিলাহীৰ ভৰ্তা আৰু এয়া দাইল। আৰু তেওঁ বিলাহী ভৰ্তা নাখায়, বেয়া পায়, চ' তাৰ কাৰণে দিয়া নাই তাক। তাৰ শাক ভাজি আৰু বইল কণী, ভাত আৰু দাইল আজি এই আৰু। বহুত ধুনীয়া হৈছে। এবাৰ আপোনালোকে বনাই চাব, প্লিজ খাব। বহুত ধুনীয়া হৈছে। মানে বেলেগ একো নালাগে আৰু, খাৰৰ দাইলেৰে আপুনি গোটেই ভাতখিনিয়ে খাই দিব পাৰিব। ঠিক আছে, তো আমি খাই লওঁ। আজিলৈ ইমানতে সামৰিছোঁ। আৰু আপোনালোকৰ যদি এইটো ভিডিঅ' ভাল লাগিছে তো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু প্লিজ মোক ছাপোৰ্ট কৰিব। তো আজিলৈকে আহিছোঁ আৰু বাই।